এটা প্ৰকাণ্ড শিলৰ তলত যুগ যুগ ধৰি চলি আহিছে মহাদেৱৰ পূজা অৰ্চনা। আহক চাওঁ ক'ত আছে এই বিশেষ মন্দিৰটো। নমস্কাৰ, আপোনালোকে চাই আছে তপন শইকীয়াৰ সৃষ্টি সাধনা। আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা বিশেষ মন্দিৰ। এই বিশেষ শিৱ মন্দিৰটো আছে নগাঁও জিলাৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত। শিলঘাটৰ মূল ব্যৱসায়িক কেন্দ্ৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান আগলৈ এই পথৰে আপুনি আগবাঢ়ি যাব লাগিব সেই বিশেষ মন্দিৰটোলৈ। এফালে ব্ৰহ্মপুত্ৰ নদী, আনফালে কামাখ্যা পাহাৰ। তাৰ মাজে মাজে এই পথটোৰে আগবাঢ়ি যাব লাগিব মন্দিৰটো অভিমুখে। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে সেউজ প্ৰাকৃতিক শোভাৰ মাজত এই সুন্দৰ পথটোৰে অলপ দূৰ আগবাঢ়ি গ'লেই পোৱা যায় সেই বিশেষ মন্দিৰটো, যিটো মন্দিৰৰ নাম ত্ৰিশূলধাৰী মন্দিৰ। এই মন্দিৰটো স্থাপনৰ আঁৰত লুকাই আছে এক গভীৰ ৰহস্য। পাৰ্বতীয়ে সেৱা কৰে যাৰ পদতল, নমোদেৱ শংকৰ ভোলা মহেশ্বৰ, নমোদেৱ শংকৰ ভোলা মহেশ্বৰ। 1972 চনৰ পূৰ্বে এই প্ৰকাণ্ড শিলটো ভাঙিবলৈ আহিছিল নিৰ্মাণ কাৰ্যত জড়িত এজন লোক। কিন্তু কেইবাবাৰো বোম দি শিলটো ভঙাৰ চেষ্টা কৰাৰ পিছতো শিলটো ভাঙিব পৰা নাছিল লোকজনে। কেইবাবাৰো বোম দি এই শিলটো ভাঙিবলৈ তেওঁ চেষ্টা কৰিছিল যদিও তেওঁ সফল হোৱা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ নিশা সপোনত দেখিছিল যে এই স্থানত মহাদেৱৰ এটি মন্দিৰ নিৰ্মাণ হ'ব লাগে, আৰু ইয়াৰ পিছতে সেই লোকজনে 1972 চনত নিৰ্মাণ কৰাইছিল এই শিৱ মন্দিৰটি। তেতিয়াৰে পৰা যুগ যুগ ধৰি এই মন্দিৰত চলি আহিছে মহাদেৱৰ পূজা অৰ্চনা। দুঃখ বিনাশে লিঙ্গম তত প্ৰণামামি সদা শিৱম। চৌদিশে খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই মন্দিৰলৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে আৰু মহাদেৱৰ পূজা অৰ্চনা কৰে। বিশেষকৈ শিৱৰাত্ৰি আদি উৎসৱত এই মন্দিৰত যথেষ্ট সংখ্যক ভক্তৰ ভিৰ পৰিলক্ষিত হয়। এফালে ব্ৰহ্মপুত্ৰ নদী, আনফালে কামাখ্যা পাহাৰ। তাৰ মাজত মনোৰম প্ৰাকৃতিক পৰিৱেশৰে পৰিবেষ্টিত এই মন্দিৰটিয়ে যুগ যুগ ধৰি হাত বাউলি মাতি আহিছে পৰ্যটককো। আহক মন্দিৰৰ পুৰোহিতৰ মুখেৰে শুনো মন্দিৰটোৰ স্থাপনৰ আঁৰৰ কথাখিনি। এই আমাৰ ত্ৰিশূলধাৰী পুৰণা ঐতিহ্য মন্দিৰ। ইয়াত মানে এজন ইঞ্জিনিয়াৰ এজন আহিছিলে, তেখেতে মানে এই শিলপাত ভাঙিবলৈহে আহিছিলে। তো তেখেতে মানে বোম লগোৱাত মানে প্ৰথম দিন বোম যিটো লগালে সেই বোমটো নুফুটিলে। দ্বিতীয় দিন আপোনাৰ 10টা বোম একেলগে লগাইছিলে, সেই 10টা বোমো নুফুটিলে। সেইদিনাখন ৰাতি তেখেতে সপোনত দেখিলে যে এই শিলৰ তলতে মানে বাবা বিৰাজমান হৈ আছে, যদি শিলটো ভাঙো তেতিয়াহ'লেতো বংশ নাশ হ'ব। সপোন তেনেকৈ দেখা পোৱাৰ পিছত তেওঁ ভয় খালে। আহি লৈ পেলাই তেখেতে 1972 চনত এই মন্দিৰ ভাগ ইয়াত খনন কৰিছিলে, মাটি খান্দি খনন হৈছিলে। মাটিখিনি খনাৰ পিছত বাবা এনেকৈ ওলাইছিলে। তেতিয়া এই মন্দিৰটো 1972 চনত প্ৰতিষ্ঠা কৰিলে তেখেতে। আৰু শিৱ মন্দিৰ, এই শিৱ মন্দিৰৰ তলত যিটো শিৱলিংগ আছে, আদিশক্তিটো উত্তৰ দিশত আছে। সেই উত্তৰ দিশটো কিন্তু ইয়াতহে উত্তৰটো শেষ কৰে, বাহিৰত যেতিয়া আপোনাৰ ওলাই যাব উত্তৰটো অপজিট চাইডে হ'ব। আৰু এই প্ৰকাণ্ড শিল কোনো মাটিৰ লগত স্পৰ্শ নাই, শিল শূন্যত ওলমি আছে। কোনে ভাঙিবলৈ আহিছিলে ক'লে? তেখেতৰ নাম আছিলে কোট বাহাদুৰ চোতা চেত্ৰী। তেখেতে এই শিলটো ভাঙিবলৈহে আহিছিলে, কিন্তু ভাঙিব নোৱাৰিলে। তেখেতে মন্দিৰ প্ৰতিষ্ঠা কৰি ইয়াৰ পৰা গুচি গৈছিলে। সেই মন্দিৰভাগৰ ঐতিহ্য সম্পৰ্কে আপোনালোকে শুনিলে পূজাৰীৰ মুখৰ পৰা, কিদৰে 1972 চনত এই প্ৰকাণ্ড শিলটো ভাঙিব নোৱাৰি সপোনত দেখি
কি ধৰণে সেই ব্যক্তিগৰাকীয়ে ইয়াতে মন্দিৰ স্থাপন কৰিলে আৰু তাৰ পিছৰে পৰা যুগ যুগ ধৰি এই মন্দিৰ ইয়াতে পূজা অৰ্চনা চলি আহিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি মহাদেৱৰ আশীষ ইয়াত লয় আৰু আপুনিও যদি কেতিয়াবা নগাঁও জিলাৰ শিলঘাটলৈ আহিছে তেনেহ'লে শিলঘাটৰ পৰা কিছু দূৰ আগলৈ আহি এই মন্দিৰভাগ দৰ্শন কৰিব পাৰে আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব শ্বেয়াৰ কৰিব পাৰে আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ